প্ৰেৰণাদায়ক 16 বছৰ বয়সত বিয়া হৈছিল তাইৰ গ্ৰাহস্থ হিংসাৰ বলি হৈছিল তাই বাথৰুমত খাবলৈ দিয়া হৈছিল খাদ্য নাম সবিতা প্ৰধান 2 সন্তানৰ মাতৃ সবিতা আজি এগৰাকী সফল চৰকাৰী বিষয়া এক সাক্ষাৎকাৰত সবিতা প্ৰধানে প্ৰকাশ কৰা মতে 10ম শ্ৰেণীত উত্তীৰ্ণ হোৱা গাঁওখনৰ একমাত্ৰ ছোৱালী আছিল তাই কিন্তু গাঁৱৰ পৰম্পৰা পালন কৰি 10ম উত্তীৰ্ণৰ ঠিক পিছতেই বিয়া দি ঘৰৰ পৰা উলিয়াই দিয়ে পিতৃ মাতৃয়ে আৰু ইয়াৰ পিছতেই আৰম্ভ হয় সবিতাৰ জীৱন সংগ্ৰাম স্বামী গৃহত অকথ্য শাৰীৰিক মানসিক অত্যাচাৰৰ সন্মুখীন হ'ব লগা হয় তাই তেওঁৰ জীৱন নৰকতকৈ কোনো গুণেই কম নাছিল প্ৰতিদিন তেওঁৰ ওপৰত চলিছিল শাৰীৰিক মানসিক অত্যাচাৰ বাথৰুমৰ ভিতৰত তেওঁ খাবলগীয়া হৈছিল আহাৰ আনকি শুবলৈও তেওঁৰ বাবে নাছিল এখন বিছনা স্বামীৰ বাবে তেওঁ আছিল কেৱল যৌন সম্ভোগৰ আখিলা গড়খনৰ বাবে তেওঁৰ পৰিচয় আছিল কেৱল চাকৰণীৰ জীৱনৰ এনে যন্ত্ৰণাময় দিনত তেওঁ আনকি আত্মহত্যাৰ দৰে পথ বাছি লোৱাৰো চেষ্টা কৰিছিল কম বয়সতে বিবাহপাশত আবদ্ধ হৈ বিস্ময় হৈ পৰিছিল তেওঁৰ বিবাহোত্তৰ প্ৰতিটো দিন ৰাতি সবিতা প্ৰধানে সাক্ষাৎকাৰত প্ৰকাশ কৰা মতে এনে নিৰ্মম অত্যাচাৰৰ বাবে এদিন দুৱাৰ বন্ধ কৰি কোঠাৰ ভিতৰত চিপ লৈ তেওঁ আত্মহত্যা কৰিব বিচাৰিছিল সেই সময়ত খিৰিকীৰ সন্মুখত থিয় হৈ সকলো দৃশ্য চাই আছিল শাহুৱেকে এবাৰলৈও শাহুৱেকে তেওঁক বাধা দিয়া নাছিল নিৰ্দয় শাহুৱেক আৰু স্বামীৰ গৃহৰ আচৰণে যেন এক নতুন শক্তি দিছিল সবিতাক কিন্তু এদিন 2 সন্তানৰ সৈতে তেওঁ সেই কঠিন সময়ৰ পৰা ওলাই আহি আজি সমাজৰ বাবে নিজৰ এটা পৰিচয় গঢ়িবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে বৰ্তমান তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ যুটীয়া সচিব হিচাপে কৰ্তব্যৰত চৰকাৰী বিষয়া হিচাপে তেওঁ এতিয়া অতি জনপ্ৰিয় স্বামী গৃহৰ ঘৰুৱা হিংসাৰ বলি হৈ এসময়ত আত্মহত্যাৰ চেষ্টা কৰা সেইগৰাকী মহিলা আজি আন বহু অসহায় মহিলাৰ বাবে প্ৰেৰণা 3টি সন্তান আৰু স্বামীৰ সৈতে এতিয়া সুখী পৰিয়াল সবিতা প্ৰধানৰ